Hey everyone, মই Subham আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল Subham Maths লৈ। আজি আমি পঢ়িব গৈ আছো সংখ্যাৰ বিভাজ্যতা ডিভিজিবিলিটি অফ নাম্বাৰ। তাৰ আগতে এটা ৰিকুৱেষ্ট থাকিব আপোনালোকক সকলোকে যদি ভিডিওটো চাই ভাল পায় তেনহলে লাইক কৰিব, শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো লেটস বিগিন। আমি কি পঢ়িম আজি দুইৰ বিভাজ্যতাৰ পৰা স্টাৰ্ট কৰিম, একেবাৰে গোটেইখিনি আমি পঢ়িম লাইক 12ৰ বিভাজ্যতালৈকে গোটেইখিনি চাম, ঠিক আছে। কমপ্লিট এক্সপ্লেইন কৰিম আপোনালোকে এইটো ভিডিও চোৱাৰ পিছত আৰু যিমান কোৱেশ্চন আহে এক্সামত বিভাজ্যতাৰ ওপৰত ডিভিজিবিলিটিৰ ওপৰত এভৰি সিঙ্গল টাইম কোৱেশ্চন থাকে লাইক আপুনি আসাম গভৰ্নমেন্টৰ এক্সাম লৈ লওক, এসএসসিৰ এক্সাম লৈ লওক, আপুনি জিডি এক্সাম চাই লওক, সিএইচএসএল, সিজিএল, এপিডিসিএল যেটো আপকামিং এক্সাম আছে, আসাম টেটৰ যেটো এক্সাম আছে, সকলোবোৰ এক্সামত আপোনাৰ মিনিমাম 1 মার্কস শিওর পাবো আপুনি। এখানে মই 100% গ্যারান্টি দি আছো আপোনাক। ডিভিজিবিলিটিৰ ওপৰত এভৰি টাইম কোৱেশ্চন থাকে, একদম 100% থাকিবই। ওকে, সো আমি চেক কৰিম আজি। স্টাৰ্ট কৰিম দুইৰ বিভাজ্যতাৰ পৰা। দুইৰ বিভাজ্যতা কি হয় একেবাৰে সিম্পল হয়, যেনেকৈ ডেফিনেশ্যনটো দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিলে ৰাখিব পাৰে, আৰু যদি স্ক্ৰীনশ্বট নাৰাখে গোটেইখিনি ক্লাছটো হোৱাৰ পিছত গোটেইখিনি যেটো মোৰ ডকুমেণ্টছ আছে এইখিনি মই PDF হিচাপে মোৰ টেলিগ্ৰাম চেনেল Subham_maths চেনেলটোত শ্বেয়াৰ কৰি দিম, তাৰ পৰা আপোনালোকে এই PDFটো ডাউনলোড কৰি ল'ব পাৰিব। ওকে, সো ইয়াতে যেটো ডেফিনেশ্যন আছে চাই ল'ব। যদি এটা সংখ্যাৰ কি কৈছে এককৰ স্থানত ইউনিট প্লেছটোত যদি কি নম্বৰ থাকে 0, 2, 4, 6, 8 অংককেইটা থাকে তেন্তে সংখ্যাটো কি হয় দুইৰে বিভাজ্য হয়। আলটিমেটলি কথাটো কি হ'ল যিকোনো যুগ্ম সংখ্যা যিবোৰ হয় হয়নে, যুগ্ম সংখ্যাবিলাক সদায় কি হয় দুইৰে বিভাজ্য হয়। যদি কোনো এটা সংখ্যাৰ একক স্থানত 0, 2, 4, 6, 8 এই নাম্বাৰ কেইটা থাকে তেনেহ'লে এই সংখ্যাটো কি হয় যুগ্ম সংখ্যা হৈ যায় হয়নে। তো সে এক্সাম্পল লৈ আছো মই 24, এইটো কি হৈ যাব যুগ্ম সংখ্যা যাব, আৰু 24ক যদি 2 দি হৰণ কৰোঁ কিমান হ'ব 12 হ'ব এনসাৰ। তো এনেকৈ আমি দুইৰ বিভাজ্যতা চেক কৰিব পাৰোঁ, ঠিক আছে। নেক্সট আমি চাই লওঁ, আশা কৰোঁ বুজি পাইছে। যিকোনো নাম্বাৰ যিকোনো নাম্বাৰ লওক 2, 5, 6, 8, 2, 5, 2, 7, 7, 3, 4 এটা লাগি গ'ল। ইউনিট প্লেছত যদি 4 থাকে বা ইয়াতে 0 হ'ল বা ইয়াতে 8 হ'ল বা ইয়াতে 6 হ'ল, যিকোনো এনেকৈ 0, 4, 0, 2, 4, 6, 8 নাম্বাৰ কেইটা যদি ইউনিট প্লেছত থাকে তেনেহ'লে এইটো কি হৈ যাব দুইৰে সদায় বিভাজ্য হ'ব। ওকে, আশা কৰোঁ বুজি পাইছে। নেক্সট চাই ল'ম আমি 3ৰ বিভাজ্যতা ডিভিজিবিলিটি অফ 3। ওকে, সো এইটো অলপমান ইণ্টাৰেষ্টিং হয়, যেটো বেছিক মেথড আছে তাৰ পৰা চেঞ্জ কৰি মই এটা বেলেগ মেথড আপোনালোকক ইন্ট্ৰডিউস কৰিম আজি। আপোনালোকক ইণ্টাৰেষ্টিং লাগিব, মই আই এম ভেৰি শিওৰ। ওকে, তো কি আছে যদি এটা সংখ্যাৰ কি কৈছে অংকবিলাকৰ যোগফল 3ৰ গুণিতক হয়, তাৰমানে গুণিতক হ'লে কি হ'ব গুণিতক হোৱা মানে কি 3ৰে ডিভাজ্য। 3 দি যিকোনো নম্বৰক যিটো নম্বৰক হৰণ কৰিব পাৰি, যেনেকৈ 3 দি 12 হৰণ কৰিব পাৰো হয়নে, 3 দি হৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 হৈ যাব। তেনেহ'লে এই হৰণ কৰিব পৰা নাম্বাৰটোকে কি বুলি কয় গুণিতক বুলি কয়। তো তেন্তে সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব যিকোনো নাম্বাৰ। সে ইয়াতে যেনেকৈ এক্সাম্পল দিয়া আছে 5, 6, 7, 3 এইটো নাম্বাৰৰ যিকেইটা অংক আছে হয়নে, 5 আছে, 6 আছে, 7 আছে, 3 আছে, এই অংককেইটা লিখি লওক 5 + 6 + 7 + 3 এইটো গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 5 + 6 11, 11 + 7 18, 18 + 3 21 হৈ যাব হয়নে। এইটো এতিয়া যোগফলটো যিটো পাইছোঁ এই 21টোক যদি 3ৰে হৰণ যায়, যেনেকৈ 3 7 গুণ 21, তেনেহ'লে কি হ'ব এই গোটেইখিনি নাম্বাৰক 3ৰে হৰণ যাব। ক্লিয়াৰ? ওকে, এনেকৈ যিকোনো নম্বৰ ল'ব পাৰে, এইটো নম্বৰ চেক কৰিব পাৰে 6 9 5 4 2 1, 6 9 5 4 2 1 এইকেইটা নম্বৰ যদি আপুনি চাই 6 + 9 + 5 + 4 + 2 + 1 গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 6 + 9 15, 15 + 5 20, 24, 26 and 1 27, তেনেহ'লে প্লাছ কৰিলে কিমান পাম 27, আৰু আমি জানো 3 দি হৰণ যায় 3 9 গুণ কিমান হয় 27, তেনেহ'লে এই নাম্বাৰটো কি হ'ব 3ৰে হৰণ যাব। আপুনি এটা কাম কৰিব, এইটো মোক চেক কৰি চাব আপোনালোকে নিজে, হোমৱৰ্ক থাকিল। ওকে, নেক্সট মই এটা এক্সপ্লেইন কৰিব বিচাৰিম, ইণ্টাৰেষ্টিং যেটো হয় সেইটো এক্সপ্লেইন কৰিম। যেনেকৈ 3ৰ বিভাজ্যতা চেক কৰাৰ আৰু এটা ৰুল আছে, আৰু ইজিলি চেক কৰিব পাৰে। এনেকৈ প্লাছ কৰি থাকিবলৈ হ'লে আমাক টাইম লাগিব পাৰে হয়নে। সে মই 5 6 7 3টোৱে চেক কৰিম, আপোনালোকে চাব মই কেনেকৈ চেক কৰোঁ। একেবাৰে ইজি হয়, যেনেকৈ 5 আছে, 6 আছে, 7 আছে, 3 আছে, আমি প্লাছ নকৰি কি কৰোঁ ডাইৰেক্ট কেনচেল কৰিম। 3 দি কাক কেনচেল যায় চাওক, 3 3 ডাইৰেক্ট কেনচেল হৈ গ'ল, 3 2 = 6 হয়, 6 কেনচেল হৈ গ'ল হয়নে।
এটা বেলেগ কালাৰ লৈ আছোঁ ওকে 3 1 3 কেঞ্চেল হৈ গ'ল 3 2 6 হ'ল কেঞ্চেল হৈ গ'ল হয়নে এবাৰ ইয়াতে চাওক কিমান হ'ল 3 পৰা যদি মই 5 পৰা যদি 3 কাটি দিওঁ কিমান থাকিল 2 বাকি থাকিল হয়নে 2 আৰু 7 কিমান হৈ যাব 9 তেনেহ'লে 7 আৰু 2 9 9 কো 3 দি কাটিব পাৰি 3 3 9 হৈ যায় তাৰ মানে কি হ'ল আল্টিমেটলি গোটেইখিনি কেঞ্চেল হৈ গ'ল হয়নে এনেকৈ চেক কৰিব পাৰি যদি বুজি পোৱা নাই মই আকৌ এটা কৈ দিছোঁ যেনেকৈ এইটো নম্বৰ আছে 6 9 5 4 2 1 ইয়াতে চাওক কি হয় 9 কি হয় কেঞ্চেল হ'ব হয়নে মই এটা ছিংগল ডিজিট কেঞ্চেল কৰি যাব পাৰে যেনেকৈ 3 3 9 3 2 6 কেঞ্চেল হৈ গ'ল হয়নে 2 আৰু 1 প্লাছ কৰিলে কিমান হ'ব 3 তাৰ এই দুটা একেলগে কেঞ্চেল হৈ গ'ল আপুনি এই দুটা চাব পাৰে 4 পৰা যদি 3 কেঞ্চেল কৰি দিয়ে কিমান থাকিল 1 এটা থাকি যাব 4 পৰা 3 গ'লে কিমান 1 এটা থাকি যাব 1 আৰু 5 কিমান হ'ব 6 3 2 6 হয় তেনেহ'লে গোটেইখিনি কেঞ্চেল হৈ গ'ল হয়নে যদি এনেকৈ গোটেইখিনি কেঞ্চেল হৈ যায় তেনেহ'লে 3ৰে বিভাজ্য হয় ওকে নেক্সট চাম তেনেহ'লে আশা কৰোঁ বুজি পাইছে মেথডটো আপোনালোকে এটা ট্ৰাই কৰিবচোন 3 6 7 5 4 1 এই নাম্বাৰটো ডিভিজিবল হয় নে নাই মোক চেক কৰি কমেণ্টত জনাব ওকে নেক্সট চাম 4ৰ বিভাজ্যতা চাম 4ৰ বিভাজ্যতা কি বুলি কৈছে ডিভিজিবিলিটি অফ 4 কি কৈছে চাওঁ ঠিক আছে ইয়াতে কি কৈছে যিকোনো সংখ্যাৰ শেষত দুটা বা ততোধিক বেছি শূন্য থাকিলে শেষৰ অংক দুটাৰ দ্বাৰা গঠিত আৰু কি কৈছে দুটা কণ্ডিশ্যন হয় দেই এইটো এটা কণ্ডিশ্যন হয় এইটো এটা কণ্ডিশ্যন হয় দুটা কণ্ডিশ্যনত 4ৰে বিভাজ্য হয় কি কৈছে এটা কণ্ডিশ্যনত কি হৈছে যিকোনো সংখ্যাৰ শেষত দুটা বা ততোধিক বেছি শূন্য থাকিলে মানে মই এটা এক্সাম্পল লৈছোঁ 2 3 আৰু পিছফালে যদি দুটা 0 থাকে বা 0তকৈ দুটাতকৈ বেছি 0 তিনিটা হ'ব পাৰে চাৰিটা হ'ব পাৰে পাঁচটা ছয়টা সাতটা যিমানে হওক 0 কিন্তু মিনিমাম কিমান হ'ব লাগিব দুটা 0 যদি হয় তেনেহ'লে এইটো সদায় 4ৰে বিভাজ্য হয় তো আমি এবাৰ চেক কৰি চাওঁ 4ৰে এইটো নম্বৰ বিভাজ্য হয় নে নহয় কিমান হ'ব এইটো দিলে 4 5 গুণ 20 তিনি থাকিল শূন্য নামি আহিল 7 4 গুণ 28 হ'ল 2 থাকিল শূন্য নামি আহিল এগেইন 4 5 গুণ 20 তেনেহ'লে আমি কি গম পালোঁ কমপ্লিটলি ডিভিজিবল হয় যেহেতু শেষত কিমান থাকি গ'ল শেষত আমাৰ কিমান থাকি গ'ল শেষত শূন্য এটা থাকি গ'ল হয়নে তেনেহ'লে 4ৰেদি ডিভিজিবল হয় এবাৰ নেক্সট আৰু এটা কণ্ডিশ্যন আছে আমি সেইটো কণ্ডিশ্যনত চেক কৰি চাম কি বুলি কৈছে চাওঁ ওকে সো কণ্ডিশ্যন কি কৈছে নেক্সট এটা কণ্ডিশ্যন কৈছে শেষৰ অংক দুটাৰ দ্বাৰা গঠিত সংখ্যাটো 4ৰে বিভাজ্য হ'লে ই 4ৰ দ্বাৰা বিভাজ্য হ'ব এইটো এটা কণ্ডিশ্যন মানে কি কৈছে সে এটা অংক লৈ লৈছোঁ মই 2 3 6 7 6 4 ঠিক আছে এবাৰ এইটো ইমান ডাঙৰ নম্বৰ গোটেইখিনিতো হৰণ কৰি চাবলৈ বহুত টাইম লাগিব তো আমি এইটো এপ্লাই কৰিব পাৰোঁ হয়নে কি কৈছে শেষৰ অংক দুটা দ্বাৰা গঠিত সংখ্যাটো শেষৰ অংক দুটা কি আছে 6 আছে আৰু 4 আছে তো 6 আৰু 4 এদি কি সংখ্যা গঠিত হৈছে 64 তো শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো যদি 4ৰে হৰণ যায় যেনেকৈ এইটো যদি হৰণ কৰোঁ 4 1 গুণ 4 2 থাকিল 4 4 6 গুণ 24 হৰণ গ'ল হয়নে তো শেষৰ সংখ্যা অংক দুটা থকা সংখ্যাটো যদি 4ৰে হৰণ যায় তেনেহ'লে কি হ'ব 4ৰে বিভাজ্য হ'ব এইটো এটা কণ্ডিশ্যন হয় এটা এজ ফৰ এক্সাম্পল আপুনি বেলেগ এটা এক্সাম্পল লৈ লওক 6 7 3 9 2 4 এইটো এটা লৈছোঁ ঠিক আছে তো শেষৰ অংক দুটা গোটেইখিনি আপোনাৰ চাই থাকিব নালাগে অকল শেষৰ অংক দুটা আপোনাৰ চাব লাগে ঠিক আছে শেষৰ অংক দুটা কি আছে 2 আছে আৰু 4 আছে তো 24 হ'ব হয়নে তো 24ক 4 দি হৰণ কৰি চাওক 4 6 গুণ 24 তাৰমানে গোটেইখিনি নাম্বাৰৰ হৰণ চাব ক্লিয়াৰ ওকে সো নেক্সট চাওঁ নেক্সট আছে আপোনালোকৰ 5ৰ দ্বাৰা বিভাজ্য যদি কিবা বুজিবলৈ অসুবিধা পাইছে তেনেহ'লে মোক কমেণ্টত জনাই দিব যিটো নম্বৰত প্ৰব্লেম পাই জনাই দিব মই আপোনালোকক আকৌ এবাৰ এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম ওকে সো নেক্সট চাই লওঁ কি আছে 5ৰ দ্বাৰা বিভাজ্য ডিভিজিবিলিটি বাই 5 এইটো চাম ঠিক আছে সো কি হৈছে 5ৰ দ্বাৰা বিভাজ্যটো একেবাৰে ইজি বেছি একো নাই যেনেকৈ 2টো ইজি আছিলে তেনেকৈ 5টো ইজি হয় কি কৈছে সংখ্যা এটাৰ এককৰ স্থানত যদি 0 বা 5 থাকিলে সংখ্যাটো 5ৰ দ্বাৰা বিভাজ্য হ'ব কিবা সংখ্যা এটাৰ এককৰ স্থানত 0 বা 5 থাকিলে সংখ্যাটো 5ৰ দ্বাৰা বিভাজ্য হ'ব যিকোনো নম্বৰ এক্সাম্পল আপুনি যিকোনো নম্বৰ ল'ব পাৰে 2 3 6 7 2 লাষ্টত যদি 0 হৈ গ'ল তেনেহ'লে এইটো সংখ্যা কি হ'ব সদায় 5 দি ডিভিজিবল হ'ব সে বেলেগ এটা নম্বৰ 1 2 3 5 তো এককৰ স্থানত 5 আছে হয়নে তো এককৰ স্থানত যদি 5 আছে তো এইটো হৰণ যাব 5 দি আপুনি চেক কৰি চাব পাৰে 5 2 গুণ 10 2 থাকিল 3 থাকিল 5 4 গুণ 20 3 থাকিল 5 আহিল 5 7 গুণ কিমান হ'ব 5 7 গুণ 35 সৰি 5 7 গুণ 35 তেনেহ'লে কিমান হৈ যাব গোটেইখিনি ইয়াতে শেষত আমি কিমান পালোঁ 0 হ'ল না 35 পৰা 35 মাইনাছ কৰি দিলে 0 হ'ব তো গোটেইখিনি কি হ'ল 247 আনসাৰ পাই গ'লোঁ আমি তেনেহ'লে 1 2 3 5 নম্বৰটো কি হয় 1 2 3 5 নম্বৰটো কমপ্লিটলি ডিভিজিবল হয় 5 দি কমপ্লিটলি ডিভিজিবল হয় তেনেকৈ যদি পিছফালে 0 আছে এইটোকো চেক কৰি চাব পাৰে 2 3 6 7 2 0 5 দি ডিভাইড কৰি চাব পাৰে 5 4 গুণ 20 3 6 নামি আহিল 5 7 গুণ 35 1 থাকিল কিমান নামি আহিব এবাৰ 6 নামিছিল এবাৰ 7 নামি আহিব 5 3 গুণ 15 কিমান থাকিল 2 এবাৰ 2টো নামি আহিব 5 4 গুণ কিমান হ'ব 20
এবাৰ 2 নামি আহিল এটো 0 টো নমাই আনা কিমান হ'ব 20 5 4 গুণ এগেইন কিমান হৈ যাব 20 তো গোটেখিনি হৰণ গলে নাই গোটেখিনি কমপ্লিট শেষত 0 পাও মানে কি সম্পূৰ্ণ বিভাজ্য হৈছে নম্বৰটো তো আমি মনত ৰাখিম কি এককৰ স্থানত যদি 0 বা 5 থাকে তেনেহলে হেতু সংখ্যা সদায় 5 দি ডিভিজিবল হ'ব ওকে সো নেক্সট ভিডিওটো চাইলাম আমি কি আছে নেক্সট টপিকটো চাইলাম নেক্সট টপিকটো চাইলাম কি আছে 6 ৰ দ্বাৰা বিভাজ্য কেনেকৈ ওলাম ওকে 6 ৰ দ্বাৰা বিভাজ্য ডিভিজিবিলিটি বাই এটো বিভাজ্যতা হ'ব লাগিছিল লিখতে ভুল হৈছে এটো বিভাজ্যতা হ'ব ওকে সো ডিভিজিবিলিটি বাই 6 কি কৈছে ইয়াতে চাও এটা বস্তু কি 6 টো কি হেদি মানে তৈরি হৈছে আপোনালোকে যদি চাই কিহৰ প্ৰডাক্ট হয় 2 আৰু 3 ৰ প্ৰডাক্ট হয় না 6 টো যদি আমি ভাঙি দিও 2 * 3 পাম না 3 2 যা কিমান হয় 6 3 2 গুণ 6 হয় হয়নে তাৰ মানে 2 আৰু 3 ৰ পূৰণফল 6 ত সোমাই আছে সেই কাৰণে আমি যেতিয়া 6 ৰ বিভাজ্যতা চাম আমি কি চাম 2 আৰু 3 ৰে সংখ্যাটো বিভাজ্য হয় না নহয় যদি 2 আৰু 3 ৰে বিভাজ্য হয় তেনেহলে কমপ্লিট নাম্বাৰটো যেটো যিকোনো নাম্বাৰ দি থাকিব হেতু নাম্বাৰ 6 ৰে বিভাজ্য হ'ব ওকে আশা করি বুজি পাইছে এগেইন ৰিপিট কৰি দিয়াছো মই 6 টো কিহৰ দ্বাৰা গঠিত 2 * 3 2 3 গুণ 6 হয়নে তাহলে যিকোনো এটা নাম্বার সে ইয়াতে 72 লিখিছো মই 72 নাম্বাৰটো যদি 2 এ দি আৰু 3 দি দুটা সংখ্যা দিয়ে বেলেগ বেলেগ হৰণ যায় তেনেহলে কি হৈ যাব আপোনাৰ 6 দিও নাম্বাৰটো ডিভিজিবল হ'ব তো আমি কেনেকৈ চেক কৰিম 2 ৰ বিভাজ্যতাৰ ফৰ্মুলা কি আছিল নিয়ম কি আছিল 2 ৰ বিভাজ্যতা হ'ব লাগিব এককৰ স্থানত 0 2 4 6 8 এইকেইটা নম্বৰ থাকিলে আমি 2 ৰে বিভাজ্য হয় বুলি গম পাও হয়নে তেনেহলে ইয়াতে 2 আছে তো গম পালো 2 ৰে তো বিভাজ্য যাবই ক্লিয়াৰ হৈ গল এবাৰ আমি চেক কৰিব লাগে 3 দি বিভাজ্য যায় না নাই 3 ৰ কাৰণে কি কৰিব গৈছিল সংখ্যা দুটাৰ যেটো অংক থাকিব অংক দুটা যদি যোগ কৰি যেটো সংখ্যা পাম 7 + 2 কৰিলে কিমান পাম 9 এই সংখ্যাটো যদি 3 ৰে বিভাজ্য হয় তেনেহলে এই গোটেইখিনি 3 ৰে বিভাজ্য হ'ব তেনেহলে আমি কি জানো 3 পূৰণ 3 3 3 গুণ 9 হয় তেনেহলে 9 আমি 3 দি হৰণ কৰিব পাৰিম হয়নে 3 3 গুণ 9 0 হৈ যাব তাৰ মানে কি হ'ব 72 3 ৰেও বিভাজ্য হ'ব আৰু যদি এটো ক্লিয়াৰ যে 2 আৰু 3 দুটা দিয়ে বিভাজ্য হয় 72 তাৰ মানে 6 দিও 6 ৰেও বিভাজ্য হ'ব 72 ক্লিয়াৰ আকৌ এটা एग्जांपल যদি চাও বিচাৰ মই আৰু এটা एग्जांपल ক্লিয়াৰ কৰি কৈ দি আছো যেনেকৈ 7926 আছে 7926 ইয়াতে কি আছে 6 চাই আমি গম পাই গৈছো যে 2 ৰে বিভাজ্য হ'ব এটা 3 দি বিভাজ্য হনা নাই চেক কৰিব লাগিল তো মই আৰু এটা ৰুল কৈছিল তেনেকৈ চেক কৰিব পাৰে 3 2 যা 6 কেনসেল ইয়াতে যদি 3 দি কেনসেল কৰে 3 2 যা 6 1 থাকি গল হয়নে এটো কেনসেল হৈ যাব 3 3 যা 9 কেনসেল হৈ গল 1 আৰু 2 কিমান হৈ যাব 3 তাহলে 3 1 যা 3 গোটেখিনি কেনসেল হৈ গল যদি 3 দিও কেনসেল হৈ গল তাৰ মানে 7926 যেটো নাম্বাৰ দি আছে এই নাম্বাৰটো কি হ'ব 6 দি কমপ্লিটলি ডিভিজিবল হ'ব ক্লিয়াৰ ওকে সো নেক্সট আমি সাম 7 এ দি ডিভিজিবল হয় না আচ্ছা তাৰ আগতে আমি 8 ৰ দ্বাৰা বিভাজ্যতা চাইলাম 7 টো অলপমান কমপ্লিকেটেড হয় কাৰণ 7 টো মই পিছত দিছো আগতে আমি 8 ৰ টো চাইলাম ঠিক আছে 8 ৰ দ্বাৰা বিভাজ্যতা ডিভিজিবিলিটি বাই 8 চেক কৰিলো কেনেকৈ হয় 8 টো কিছু পৰিমাণে 0 ৰ লগত ম্যাচ কৰে অলপমান বেলেগ হয় যেনেকৈ 4 ৰ টাইমত কি আছিল 4 এ দি যদি হৰণ কৰিব লাগে তেনেহলে আছিল যে যেটো সংখ্যা থাকিব তাৰ শেষত দুটা 0 মিনিমাম থাকিব লাগিব বা তাতকে বেছি 4 5 6 7 টা যিমানে 0 থাকক হৈ থাকিব কিন্তু মিনিমাম আমাক কিমান লাগিব দুটা 0 লাগিব এটো আছিল 4 ৰ ডিভিজিবিলিটি ৰুল হয়নে আৰু 8 ৰ ডিভিজিবিলিটি ৰুলত কি হয় মিনিমাম 3টা 0 থাকিব লাগিব আৰু তাৰ পিছত 4টা 5টা 6টা 7টা যিমানে হওক একো প্ৰবলেম নাই কিন্তু মিনিমাম 3টা 0 থাকিলে হেতু সংখ্যা কি হ'ব 8 ৰ দ্বাৰা বিভাজ্য হ'ব তো চেক কৰিলো 12000 লৈছে তো চেক কৰি চাও ইত্যাদি 8 1 গুণ 8 কিমান থাকিল 4 0 8 5 গুণ 40 গোটেখিনি গুছি গল 0 কেটা থাকি গল হয়নে এই 0 কেটা ওপৰত গুছি যাব তাৰ মানে কি হ'ব 12000 8 ৰ দ্বাৰা ডিভিজিবল হয় ক্লিয়াৰ ওকে সো এটো হৈ গল আমাৰ ফার্স্ট কন্ডিশন কোনো এটা সংখ্যাৰ শেষত 3টা অংক 0 বা আৰু এটা কন্ডিশন আছে এটো এটা কল আৰু এটা কন্ডিশন গৈছে শেষৰ 3টা অংকৰ দ্বাৰা গঠিত সংখ্যা 8 ৰ দ্বাৰা বিভাজ্য হলে সংখ্যাটো 8 ৰে বিভাজ্য হ'ব কি বুলি কৈছে আমাক শেষৰ 3টা সংখ্যা যেটো থাকিব এই লাস্ট সে এটো एग्जांपल যদি মই লও এটো एग्जांपल যদি লও एग्जांपलটোত কি আছে 17648 এটো সংখ্যা কি আছে শেষৰ 3টা যেতিয়া 4 ৰ ডিভিজিবিলিটি চাইছো তেতিয়া আমি কি চাইছো 4 ৰ ডিভিজিবিলিটিত কি হয় শেষৰ দুটা সংখ্যা যদি 4 দি ডিভাইড হয় তাহলে গোটেখিনি 4 দি ডিভাইড হয় বাট ইয়াতে কি চাব লাগিব শেষৰ 3টা সংখ্যা যদি 8 ৰে ডিভিজিবল হয় তাহলে গোটেখিনি ডিভিজিবল হ'ব যেনেকৈ ইয়াতে কি আছে 648 আছে হয়নে এইখিনি 8 দি ডিভাইড কৰিছো 8 8 গুণ কিমান হয় 64 8 নামি আহিল 8 1 গুণ 8 কিমান হৈ গল 0 হয়নে তেনেহলে এটো 648 টো কি হল 8 ৰে ডিভিজিবল হল তাৰ মানে 17648 8 ৰে ডিভিজিবল হ'ব
আই হোপ এইটো নাম্বাৰটো আপোনালোকৰ ক্লিয়াৰ হৈছে যিকোনো এক্সাম্পল আপোনালোকে এটা ট্ৰাই কৰি মোক কমেণ্টত জনাব ঠিক আছে ওকে চ' নেক্সট চাম আমি 7ৰ বিভাজ্যতা চাম ডিভিজিবিলিটি বাই 7 এইটো অলপমান ট্ৰিকি হয় অলপমান ভালকৈ মনোযোগ দিব গোটেইখিনি একেবাৰে ক্লিয়াৰ হৈ যাব চ' এইটোৰ ডিভিজিবিলিটি কেনেকৈ হয় 7ৰে বিভাজ্য কেনেকৈ হয় এবাৰ ডেফিনেশ্যনটো চাই লওক কি কৈছে ডেফিনেশ্যনটো কৈছে আপোনালোকক যে কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো দুগুণ কৰি বাকী অংকবোৰৰ পৰা বিয়োগ কৰি আকৌ সেই অংকটোৰ পৰা বিয়োগ কৰি তাৰ মানে এইটো প্ৰচেছ বাৰে বাৰে ৰিপিট কৰি থাকিব লাগে মই এক্সাম্পল লৈ যেতিয়া বুজাই দিম ভালকৈ বুজি পাব তে ডেফিনেশ্যনটো আছে এবাৰ চাই ল'ব কৰি শেষত দুটা অংক বিশিষ্ট সংখ্যা হ'ব লাগিব মানে যিমানে ডাঙৰ নাম্বাৰ থাকক এইটোৰ পৰা কি কৰিম এককৰ স্থানত যিটো নম্বৰ থাকিব সেইটো নম্বৰক ডাবল কৰিম তে 1ৰ যদি ডাবল কৰা 1ক যদি দুগুণ কৰা কি হ'ব 1 * 2 তাৰমানে 2 হ'ব এবাৰ বাকী 1ক দুগুণ কৰি বাকী যিকেইটা সংখ্যা থাকি গ'ল এইখিনিৰ পৰা 2 বিয়োগ কৰিম বিয়োগ কৰাৰ পিছত যেটো ওলাব মই এবাৰ কৰি দেখাই দি আছো আপোনালোকে বুজি পাব 7ৰ বিভাজ্যতা অলপমান টাফ হয় ভালকৈ প্ৰেক্টিছ কৰিলে ইজি হৈ যাব যেনেকৈ ইয়াতে নম্বৰ দিছে 2961 তো মোক কি কৰিব লাগিব যে 296ৰ পৰা এই এককৰ স্থানৰ সংখ্যাটোক দুগুণ কৰিম ইয়াক যদি মই দুগুণ কৰোঁ কিমান হ'ব 1 * 2 2 হ'ব এটুক মাইনাস কৰিম কৰ পৰা এই সংখ্যাখিনিৰ পৰা মাইনাস কৰিম মাইনাস কৰিলে কিমান পাম 492 হয়নে নেক্সট কি কৰিম আকৌ এইটো প্ৰচেছ যেতিয়ালৈকে এই 2961ৰ পৰা আমি অকল দুটা সংখ্যা থকা নাম্বাৰ যেতিয়ালৈকে নাপাম xy দুটা সংখ্যা থকা নাম্বাৰ যেতিয়ালৈকে নাপাম তেতিয়ালৈকে আমি প্ৰচেছটো ৰিপিট কৰি থাকিব লাগিব ঠিক আছে এতিয়া কিমান পালো 294 ইয়াৰে একক স্থানত কি আছে 4 এবাৰ 4ক ডাবল কৰিলে কিমান হ'ব 4ক ডাবল কৰিলে 4 2 গুণ কিমান হয় 4 2 গুণ 8 হয় তো 8ক আমি কি কৰিম এইখিনিৰ পৰা মাইনাস কৰিম 29ৰ পৰা 8 মাইনাস কৰিম 4ক দুগুণ কৰি পেলাই বাকিখিনি নম্বৰৰ পৰা মাইনাস কৰিম মাইনাস কৰিলে কিমান পাম 9ৰ পৰা 8 গলে 1 আৰু কিমান থাকিল 221 এটা দুটা ডিজিট থকা সংখ্যা পোৱাৰ পিছত আৰু চেক কৰিব নালাগে 21 এবাৰ এটো 21 যেটো ওলাইছে এটো যদি 7ৰে বিভাজ্য হয় যেনেকৈ আমি জানো 7 3 গুণ কিমান হয় 21 তেনেহলে কি হ'ব 82961 এই গোটেইখিনি নম্বৰ কি হৈ যাব 7ৰে বিভাজ্য হৈ যাব ওকে যদি বুজি পোৱা নাই মই আৰু এটা এক্সপ্লেইন কৰো আশা কৰো লাহে লাহে ক্লিয়াৰ হৈ থাকিব বস্তুটো ওকে আৰু এটা এক্সপ্লেইন কৰি আছো কি বুলি কৈছে এটা নেক্সট কি দি আছে 16807 ঠিক আছে তো মই নাম্বাৰটো লিখি লৈ আছো 16807 এটো নাম্বাৰক কি কৰিম ফাৰ্ষ্টৰ নাম্বাৰ কিটা লম 1680 তাৰ পৰা কি কৰিম এই এককৰ স্থানত যেটো সংখ্যা আছে এটোক ডাবল কৰিম 7 2 গুণ কিমান হ'ল 14 এটো কি কৰিম ইয়াৰ পৰা মাইনাস কৰি দিম কিমান হ'ব 10ৰ পৰা 4 গলে 6 ইয়াতে 7 থাকিল 7ৰ পৰা 1 গলে 6 আৰু ইয়াতে কিমান থাকিল 6 আৰু ইয়াতে কিমান থাকিল 1 কিমান পালো আমি 1666 এগেইন ইয়াৰ পৰা কি কৰিম আমি এইখিনি সংখ্যা লম ঠিক আছে 166 আৰু কি কৰিম এই এককৰ স্থানৰ যেটো সংখ্যা আছে এটোক ডাবল কৰি পেলাই মাইনাস কৰি দিম কিমান হ'ব 6ৰ পৰা 2 গলে 4 6ৰ পৰা 1 গলে 5 আৰু ইয়াতে থাকি গল 154 আহিল হনে এবাৰ কি কৰিব লাগিব এই গোটেইখিনিৰ পৰা ইয়াক ডাবল কৰি পেলাই মাইনাস কৰিব লাগিব ঠিক আছে তাৰমানে কিমান হৈ যাব 15 আৰু 4ক ডাবল কৰিলে কিমান হ'ব 4ক যদি মই পূৰণ কৰো দুই দি কিমান হ'ব 8 বিয়োগ কৰি দিয়া কিমান হ'ব 15ৰ পৰা 8 গলে কিমান হয় 7 হয় তাৰমানে আমি তো জানো 7 তো 7 দি হৰণ যাবই 7ক যদি 7 দি হৰণ কৰা কি হ'ব 7 1 গুণ 7 0 তাৰ মানে কি হৈ যাব আমাৰ আনসাৰটো কি হৈ যাব এই গোটেইখিনি নাম্বাৰৰ কি হৈ যাব 7ৰে বিভাজ্য হৈ যাব ক্লিয়াৰ ওকে নেক্সট আৰু এটা চাই লওক মই বেসিক কৰি এক্সাম্পল কিয় দি আছো যাতে একেবাৰে ভালকৈ আপোনালোকে বুজি পায় অলপ কনফিউজন না থাকে ঠিক আছে এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিব এটো হোমৱৰ্ক এটো আপোনালোকে চেক কৰি মোক কমেন্টত জনাব 7ৰে বিভাজ্য হয় না নহয় মই এটো চেক কৰি দি আছো আপোনালোকক ঠিক আছে ইয়াতে কিমান নাম্বাৰটো দি আছে 2058 সো ইয়াতে কি লিখিম নাম্বাৰটো আমি এইখিনি নম্বৰ লম 205 লম 205 আৰু এই এককৰ স্থানৰ যেটো নাম্বাৰ আছে ইয়াক ডাবল কৰি পেলাই 8 2 গুণ 16 কৰি পেলাই মাইনাস কৰিম 5 আছে তো 1 কেৰিং লব লাগিব 15 পৰা 5 গলে কিমান হ'ব 9 আৰু ইয়াতে কিমান থাকিল 9 ৰ পৰা 1 গলে 8 ইয়াতে থাকি গল 289 হল এবাৰ ইয়াৰ পৰা কি কৰিম আকৌ এইটো ইখিনি লম 28 টো লম 28 আৰু ইয়াতে কিমান থাকিল 9 9 ডাবল কৰি দিয়া কিমান হ'ব 18 9 2 গুণ 18 বিয়োগ কৰি দিয়া 8 ৰ পৰা 8 গলে 0 2 ৰ পৰা 1 গলে
1 10 ওলাল এবাৰ কি 10ক আমি চেক কৰি চাম 10ক 7 দি হৰণ যায় না 7 1 গুণ 7 কিমান বাকি থাকি গ'ল 3 তাৰ মানে আমি কি বুজিলো এটো যেটো লাষ্টত পাইছো এটো হৰণ না যায় হৰণ যোৱা নাই তাৰ মানে কি হ'ব আমাৰ এনসাৰটো যাব 2058 এটো যেটো নাম্বাৰ আছে এটো নাম্বাৰ হাতেৰে ডিভিজিবিলিটি নহব হাতেৰে বিভাজ্য নহয় ক্লিয়াৰ আপোনালোকে এটো মোক হোমৱৰ্ক কৰি পেলাই জনাব নেক্সট চাম আমি নর বিভাজ্যতা ঠিক আছে নরে বিভাজ্যতা সাম ডিভিজিবিলিটি বাই 9 এটু 3 লগত কিছু পরিমাণে ম্যাচ করে কিছু পরিমাণে কমপ্লিটলি ম্যাচ করে 3 যেনেকুৱা আছিল কি আছিল 3 গোটেখিনি সংখ্যা আছে 123 এটু एग्जांपल দিছিল হয় না 123 এটু নাম্বার কিটা প্লাস কৰি পেলাই যেটো নাম্বার পাবো এটুক যদি মই 3 দি গোটেখিনি হৰণ কৰিব পাৰে যেনেকৈ 2 দিনে 3 গুণ কিমান হয় 6 হয় তেনেহলে কি হ'ব এই 123 নাম্বাৰটো 3 দি হৰণ যাব সেম ইয়াতো নৰটো সেম যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল নর দ্বাৰা বিভাজ্য হয় তেন্তে সংখ্যাটো নৰে বিভাজ্য হ'ব ঠিক আছে তেনেহলে এটা एग्जांपल লৈ আছো কি আছে 76356 তো 76356 যদি চেক কৰি চাও আমি তেনেহলে কি হ'ব 76 এফালে পৰা লিখি ৰব 76356 নাম্বার কি অঙ্ক কিটাক আমি প্লাস কৰি যাম 7 + 6 + 3 + 5 and +6 গোটেখিনি যদি প্লাস কৰো কিমান পাম আমি 7 6 13 13 আৰু 3 16 16 আৰু 5 21 21 আৰু 6 27 27 আৰু আমি জানো 27ক 9 দি হৰণ যায় তেনেহলে কি হৈ যাব 9 3 গুণ 27 0 হৈ যাব তাৰ মানে এই সংখ্যাটো কি হ'ব নৰে বিভাজ্য হ'ব ঠিক আছে আৰু মই যেটো মেথড কৈছিল হেতু মেথড দি চেক কৰিব পাৰে জানো কি আছিল 7 6 3 5 6 ওকে হেতু মেথড দি চেক কৰিব পাৰে কেনেকৈ ন ইয়াতে যদি প্লাস কৰিছে 6 + 3 কিমান হ'ব 9 হ'ব তেনেহলে 9 দি এইটো ক্যান্সেল হৈ গ'ল 6 + 5 কিমান হ'ব 11 11 ৰ পৰা যদি 9 ক্যান্সেল কৰি দিও কিমান থাকিব 2 থাকিব 2 থাকিব 2 আৰু 7 কিমান হৈ যাব 9 তাহলে এখানেও ক্যান্সেল হৈ গ'ল গোটেখিনি ক্যান্সেল হ'ল না নাই তো আমি এনেকৈ চেক কৰিব পাৰো যিকোনো এটা নাম্বার লৈ লওক সে 7 6 3 5 6 আছে মই 3 লগালো পিছফালে 6 লগালো আৰু লগাই দিলো এবাৰ এটুকো চেক কৰি চাব পাৰে আপোনালোকে আৰু যদি ইচ্ছা কৰে সন্মুখত আৰু নম্বৰ লগাব পাৰে 2 7 আৰু নম্বৰ লগাই দিব পাৰে এটো নাম্বার এটা চেক কৰি চাও 9 দি ডিভিজিবল হয় না নাই যিমান ডাঙৰ নম্বৰে নহওক কিয় আমি ইজিলি চেক কৰিব পাৰো কেনেকৈ 6 + 3 কি হৈ যাব 9 ক্যান্সেল এটো এগেইন 6 + 3 কি হৈ যাব 9 এফালে কিমান হ'ব 7 + 2 কিমান হৈ যাব 9 ক্যান্সেল নেক্সট আৰু মিলে এনেকৈ মিলাই পেলাই চেক কৰিলে হল 7 + 5 যদি কৰো কিমান হ'ব 12 হয়নে তেনেহলে 12 ৰ পৰা যদি বা এনেকৈ কৰিব পাৰে 6 + 5 কিমান হ'ব 11 11 ৰ পৰা যদি 9 যায় কিমান থাকিল 2 2 আৰু 7 কিমান হ'ব 9 তেনেহলে গোটেখিনি ক্যান্সেল হ'ল ওকে যদি আপোনালোকে আকৌ চাব পাৰে এটা নাম্বার লছ এনেকৈ 7 6 3 5 6 2 1 লৈছো এবাৰ জানা নাই কমপ্লিটলি 3 + 6 এগেইন 9 হয়নে 3 + 6 কি হ'ল 9 ক্যান্সেল হৈ গ'ল 5 + 2 + 1 কিমান হ'ল বা এটো নহয় এনেকৈ চাব পাৰে 5 + 6 11 9 দি ক্যান্সেল কৰা 2 2 আৰু 7 9 ক্যান্সেল হৈ গ'ল 2 আৰু 1 কিমান হ'ল 3 এটো 9 দি ক্যান্সেল না যায় তাৰ মানে এই গোটেখিনি নাম্বার যেটো লিখিছিলো 7 6 3 5 6 2 1 এটো 9 দি ডিভিজিবল নহব ক্লিয়াৰ আৰু যদি এটো হার্ড লাগিছে মোৰ মতে এটো বেস্ট হয় কাৰণ আমি ডাইৰেক্ট সাইজে কৰি দিব পাৰো যদি হার্ড লাগে তেনেহলে আপোনালোকে কি কৰিব পাৰে 7 + 6 + 3 + 5 + 6 এনেকৈ কইটা প্লাস কৰি পেলাই কৰিব পাৰে ঠিক আছে নেক্সট আমি চাম 10 ৰ দ্বাৰা বিভাজ্য এটো একেবাৰে সহজ হয় আপোনালোকে সকলোকে জানেই 10 ৰ দ্বাৰা বিভাজ্য বুলি কি লাগে অকল এটা বস্তু নোটিস কৰিব লাগে আপুনি যদি কোনো সংখ্যাৰ এককৰ ঘৰত কি থাকে শূন্য থাকে তেনেহলে কি যাব সংখ্যাটো 10 ৰ দ্বাৰা বিভাজ্য হ'ব বেছি একো চাবই নালাগে অকল এককৰ স্থানত কি আছে এটো চেক কৰিব লাগে 0 যদি এককৰ স্থানত 0 আছে 10 দি ক্যান্সেল ডাইৰেক্টলি আপোনালোকে কৰিব পাৰিব এটো আশা ৰাখিছো কৰিব পাৰিব যদি বুজি পোৱা নাই কমেন্টত কৈ দিব মোৰ হিচাপত একেবাৰে সহজ হয় এটো আৰামছে বুজি পাব আপোনালোকে তথাপিতো যদি বুজি নাপায় কমেন্ট কৰি দিব মই চেক কৰি দিম এবাৰ ঠিক আছে ওকে নেক্সট নাও ইট ইজ মোস্ট ইম্পৰ্টেন্ট এটা কথা মই এটো কৰাৰ আগতে কৈ দিও আপোনালোকক 7 9 and 11 এইকেইটা নাম্বাৰৰ ডিভিজিবিলিটি আপোনালোকে সদায় মনত ৰাখিব কাৰণ এইকেইটা খুবেই ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় আৰু আপোনালোকক কোৱেশ্চন আহিলে মেইনলি এই তিনিটা নাম্বাৰৰ পৰাই কোৱেশ্চন আহে ঠিক আছে আপোনালোকে গোটেখিনি এই তিনিটা নাম্বার একদম মোস্ট ইম্পৰ্টেন্ট হয় ভালকে আপোনালোকে মনত ৰাখিব ঠিক আছে তো আমি এবাৰ চাই লও আৰু যদি ভিডিওটো এতিয়ালৈকে ভাল পাইছে এতিয়ালৈকে যদি আছে তাৰ মানে নিশ্চয় আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব সাপোৰ্ট এটা পালে ভাল লাগে আৰু আগ্ৰহ জাগে নতুনকে ভিডিও বনাবলৈ সো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু এটা কমেন্ট দি দিলে বহুতে নিজকে বহুত সাৰ্থক বুলি ভাবে মোৰ কামখিনি ভাল হৈছে বুলি ভাবিম ঠিক আছে ওকে আমি ব্যাক টু দা ষ্টাডি 11 ৰ বিভাজ্যতা চেক কৰিম বিভাজ্যতা হ'ব এটো 11 ৰ বিভাজ্যতা ডিভিজিবিলিটি বাই 11 চেক কৰিম ঠিক আছে কি কৈছে
সংখ্যা এটাৰ সোঁফালৰ পৰা এইটো মনত ৰাখিব লাগিব ৰাইট সাইডৰ পৰা কি কৈছে অযুগ্ম স্থানত যিকেইটা সংখ্যা থাকিব যেনেকৈ 393052 যদি আছে ইয়াৰ অযুগ্ম স্থান কি হয় এইটো 1 এইটো 3 নম্বৰ এইটো 5 নম্বৰ প্লেস হয়নে এইটো অযুগ্ম স্থান আৰু এইটো কি এইটো সেকেন্ড প্লেস এইটো ফোর্থ প্লেস আৰু এইটো সিক্সথ প্লেস এইকেইটা কি হ'ব যুগ্ম স্থান হ'ব হয়নে তো কি কৈছে অযুগ্ম স্থানৰ অংক কেইটা আৰু যুগ্ম স্থানৰ অংক কেইটাৰ যোগফলৰ পাৰ্থক্য যদি 0 হয় অথবা 11 এৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 11 ৰে বিভাজ্য হ'ব কি কৈছে এক্সাম্পলটো চাই লও তেনেহলে বেছি ভালকে বুজি পাব যেনেকৈ অযুগ্ম স্থানৰ সংখ্যা কেইটা কি 3 3 5 এইকেইটা যোগফল ওলাম 3 + 3 + 5 আৰু কি কৈছে অযুগ্ম স্থানৰ সংখ্যা কেইটা যেনেকৈ যুগ্ম স্থানৰ সংখ্যা কেইটা কি আছে 9 0 and 2 9 + 0 + 2 সো এটো হৈ গল যুগ্ম স্থানৰ সংখ্যা কেইটা অযুগ্ম স্থানৰ সংখ্যা কেইটা এটো অযুগ্ম স্থানৰ সংখ্যা কেইটা অড নাম্বাৰ মই লিখি দি আছো এটো অড প্লেসৰ নাম্বাৰ কেইটা আৰু এটো ইভেন প্লেসৰ নাম্বাৰ কেইটা আৰু আমি সদায় কি কৰিম ৰাইট সাইডৰ পৰা চেক কৰিব লাগিব ঠিক আছে অড প্লেসৰ নাম্বাৰ কেইটাৰ যোগফল আৰু ইভেন প্লেসৰ নাম্বাৰ কেইটাৰ যোগফলৰ পাৰ্থক্য মাইনাস কৰি দিম যদি 11 এদি বিভাজ্য হয় বা 0 ওলাই এটো প্লাস কৰিলে আমি কিমান পাম 5 + 3 8 8 + 3 11 মাইনাস এটো প্লাস কৰিলে কিমান পাম 9 + 0 তো 9 হ'ব 9 এৰ লগত 2 প্লাস কৰিলে 11 11 - 11 কিমান হৈ যাব आंसर 0 আমাক কি কৈছিল যদি অযুগ্ম স্থানৰ অংক কেইটাৰ আৰু যুগ্ম স্থানৰ অংক কেইটাৰ যোগফলৰ পাৰ্থক্য যদি 0 হয় তো আমি কিমান পাইছো 0 পাইছো না তো এটো কি হৈ যাব 11 ৰে বিভাজ্য হৈ যাব কেতিয়াবা কি হ'ব এনেকুৱা মাইনাস কৰিলে যে কোনো এটা নাম্বাৰ দি আছে এটো মাইনাস কৰিলে কি হ'ব आंसर 11 আহিব or 22 আহিব or 33 আহিব পাৰে 44 আহিব পাৰে 99 আহিব পাৰে 121 আহিব পাৰে এনেকুৱা নম্বৰ বিলাক যদি আহে এইবিলাক কি হয় 11 দি ডিভিজিবল হয় হয়নে এটো 11 1 11 11 গুণ 11 এটো কিমান হয় 11 4 গুণ এটো 11 3 গুণ 33 11 11 গুণ 121 বা 110 আহিব পাৰে 11 10 গুণ 110 এনেকুৱা নম্বৰ বিলাক যদি আহে মাইনাস কৰাৰ পিছত ৰিজাল্টটো যদি এনেকুৱা নম্বৰ বিলাক আহে তথাপিতো কি হ'ব সংখ্যাটো 11 দ্বাৰা ডিভিজিবল হ'ব ওকে নেক্সট আছে আপোনালোকৰ 12 দ্বাৰা বিভাজ্যতা এটো ইজি হয় এটো তো কল আপোনালোকে সেম 3 ৰ মেথডটো আৰু 4 ৰ মেথডটো ইউজ কৰিব লাগে কিয়নো আমি কি জানো 12 টো কি হয় 12 টো 3 পূৰণ 4 হয় না নহয় তা 4 3 গুণ কি হয় 12 হয় সেই কাৰণে আমি কি কৰিম 3 আৰু 4 ৰ বিভাজ্যতা চেক কৰিম যদি এটা নাম্বাৰ দি আছে সেট 15876 এটো নাম্বাৰ যদি 3 ৰেও বিভাজ্য হয় আৰু 4 ৰেও বিভাজ্য হয় তেনলে এটো নাম্বাৰ আলটিমেটলি কি হ'ব 12 ৰ দ্বাৰাও বিভাজ্য হ'ব ওকে সো এটো চেক কৰিলো মই জেনেকে কৈছিলো হেতু মেথড ইউজ কৰো 3 ৰ কাৰণে কি মেথড ইউজ কৰিম এনেকে চেক কৰিলম 3 ৰ কাৰণে নাম্বাৰটো লিখি লৈ আছো 15876 নাম্বাৰটো চেক কৰি চাম কি হ'ব 3 2 গুণ 6 ইয়াতে কিমান হ'ব 5 আৰু 1 কিমান হ'ব 6 তেনলে 3 2 গুণ 6 টো ক্যান্সেল হৈ গল 8 ত যদি দিও 3 2 গুণ 6 2 থাকি গল 7 আৰু 2 কিমান হ'ব 7 2 গুণ 7 আৰু 2 9 হ'ব তেনলে এটো ক্যান্সেল হৈ গল হয়নে আৰু যদি আপোনালোকে এনেকে টান পাইছে তেনলে আপোনালোকে কি কৰিব পাৰিব গোটেখিনি প্লাস কৰি পেলাই চাব 1 + 5 + 8 + 7 + 6 প্লাস কৰিলে কিমান হ'ব 5 + 1 6 6 + 8 14 14 + 7 কিমান হ'ব 21 আৰু 6 27 3 দি ডিভাইড যায় হয়নে 27 ক কিমান বাৰ যাব 3 দি 3 9 27 0 তাৰ মানে এটো 3 দি হৰণ যায় 3 দি ক্লিয়াৰ এবাৰ 4 দি চেক কৰিম 4 দি চেক কৰাৰ ৰুল কি আছিল লাষ্টত কি হ'ব দুটা 0 হ'ব লাগিব মিনিমাম বা তিনিটা চাৰিটা যিমান 0 হয় হয়নে অথবা কি আছিল শেষৰ সংখ্যা দুটা যদি 4 ৰে বিভাজ্য হয় তেনহলে কি হ'ব গোটেখিনি নম্বৰ 4 ৰে বিভাজ্য হয় শেষৰ সংখ্যাটো কি আছে 76 আছে এটো আমি চেক কৰি লম তেনহলে 4 দি হৰণ কৰিলে কিমান হ'ব 4 1 গুণ 4 3 থাকি গল 6 4 9 গুণ 36 হৰণ হৈ গল তাৰ মানে কি হ'ব এটো 15876 যেটো নাম্বাৰ দি আছে এটো নাম্বাৰ 4 ৰেও ডিভিজিবল হয় তাৰমানে কি বুজিম আমি 15876 নাম্বাৰটো 15876 নাম্বাৰটো কি হ'ব 12 ৰেও হৰণ কমপ্লিটলি ডিভিজিবল হ'ব ওকে আশা কৰো এখানলৈকে বুজি পাইছে যদি ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওটোত মই এই নাম্বাৰ সিস্টেমৰ ওপৰত কিছুমান কোৱেশ্চন আহে সেই কোৱেশ্চন কেইটা ডিসকাস কৰিম আপোনালোকৰ লগত আশা কৰো এখানলৈকে বুজি পাইছে যদি ভাল লাগিছে ভিডিওটো সাবস্ক্ৰাইব কৰিব আৰু শুভম মেথছ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব এন্ড কমেন্ট এটা কৰি দিব ভাল লাগিব থ্যাংক ইউ দিস ইজ শুভম সাইনিং অফ টেক কেয়ার সি ইউ সুন বাই